हाई फ्रेंड्स, জামান গোট ফাৰ্মৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম ছাগলী হিট আহিলে কেনেকৈ কৃত্ৰিম গৰ্ভধাৰণ কৰিব লাগে। মই আজি দুজন ডক্টৰ মাতি আনিছোঁ। এজন হ'ল ৱেষ্ট বেংগলৰ আৰু এজন হ'ল আমাৰ অসমৰ। এটা ছাগলীৰ হিট আহিছে। এই ছাগলীজনীৰ কৃত্ৰিম গৰ্ভধাৰণ কৰি আছে। এইটো বীজ হৈছে চিৰোহী ছাগলৰ। এইটো ক্ৰছ পোৱালি হ'ব। মই মোৰ ফাৰ্মৰ যিমান ছাগলী আছে কৃত্ৰিম গৰ্ভধাৰণ কৰাই লওঁ, তাতে পোৱালিবোৰ হেল্ডি হয়। আপোনালোকে যদি কৃত্ৰিম গৰ্ভধাৰণ কৰি লয় তেনেহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰ আপোনালোকে পাই যাব ডক্টৰৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকৈ গৰ্ভধাৰণ কৰিব লাগে দেখা পাব। নিশ্চয় আপোনালোকে দেখা পাইছে। ধন্যবাদ। জয় আই অসম।